সো আমি ৰেডিমেড খানা সো আমি ইয়াতে লৈ আহিছোঁ ধুনীয়াকৈ বনাই কিনে। গুড মৰ্নিং ফ্ৰেণ্ডছ, হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মুনিন ব্লগছৰ প্ৰথম অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱাও, হেল্ল' বন্ধুসকল, এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া ঠাইলৈ ফুৰিবলৈ। চ' ক'ত গৈ আছোঁ অলপ পিছত কৈ আছোঁ আপোনালোকক। চ' গৈ থাকক মোৰ লগত। আমি গৈ আছোঁ আজি ধুনীয়া এটা ঠাইলৈ ফুৰিবলৈ, পিকনিক খোৱা ঠাই। চ' মোৰ লগত আজি আছে পিংকু ভাই। পিংকু ভাই এবাৰ হাই কৈ দিয়া। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 25 কিলোমিটাৰ। চ' ধুনীয়া এটা ঠাই লৈ আছোঁ। এতিয়া আমি পাম বঢ়িয়া চক, যিটো বঢ়িয়া চক। আমি আজি গৈ আছোঁ ৰাণীঘাটলৈ খানা খাব। চ' পিংকু ভাই আৰু ময়ে ওলাইছোঁ। চ' আপোনালোকক ৰাণীঘাটৰ জেগাবোৰ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে গৈ থাকক মোৰ লগত, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এতিয়া আমি পাই গ'লোঁ চুলীয়াকটাৰ LP স্কুল, য'ত এটা ধুনীয়া ডাইনাছৰ বনাই থোৱা হৈছে, সেইটো দেখুৱাব চেষ্টা কৰিম। আৰু অলপ আগত গৈ পাওঁ আমি চুলীয়াকটাৰ লক্ষী মন্দিৰ, য'ত লক্ষী পূজা হয়। চ' আপোনালোকক দেখাই আছোঁ। আমি পাই গ'লোঁ বজাৰ কৰিব লগা আছে আমাৰ। বজাৰখিনি কৰি লওঁ, লগ পাই আছোঁ মটক লগ। এতিয়া পাই গ'লোঁ আমি ধুনীয়া চাই এটা চাৰ্চ। আপোনালোকে চাই লওক ধুনীয়াকৈ। ৱাও, বিউটিফুল প্লেচ, অসম।
এতিয়া আমি গৈ আছোঁ ৰাণীঘাটলৈ। ৰাণীঘাট ইয়াত লিখিয়ে দিছে ৰাণীঘাট এইফালে। ৰাণীঘাটৰ গেট। এইখন হ'ল ৰাণীঘাটৰ ভিতৰলৈ সোমাই যোৱাৰ কাৰণে ধুনীয়া এখন গেট বনাই থৈছে ইয়াতে। ৱেলকাম টু ৰাণীঘাট, ৱেলকাম। এতিয়া আমি ৰাণীঘাটৰ ভিতৰলৈ সোমাই গ'লো। চাওঁ আপোনালোকে, বগৰীৰ গছ বহুত আছে ইয়াতে। আপোনালোকে ইয়াতে আহিলে বগৰী টেঙা খাব পাৰিব বঢ়িয়াকৈ। ড্রাইভার ভাই ফরেস্ট অফিস। পুলিশ প্রশাসন আছে ইয়াত ডিউটিৰ বাবে। মানুহে একেবাৰে বনভোজস্থলীলৈ ধুনীয়া প্লেচ। বহুত মানুহ ইয়াতে আহিছে খানা খাবৰ বাবে। চাই লওঁ আপোনালোকে তাৰ পৰিৱেশটো ধুনীয়া। খানা বনাই আছে, খাই আছে, নাচি আছে, ধুনীয়া এনজয়। এতিয়া খানা খাবই ধৰিছে, আমি জাষ্ট আহিহে পালো। গাড়ীখন একদম পাৰত লৈ যাব লাগিব। বিউটিফুল প্লেচ। সকলোৱে নাচি আছে, খাই আছে। খানা অলৰেডি ৰেডি। Kita nggak dia tidak. Hah? Kalau মোৰ লগত আছে পিংকু ভাই। পিংকু ভাই কেনেকুৱা লাগিছে আহি? মজা ন একদম। আৰু আমি মজা লৈ লওঁ ইয়াতে আহি পালো জাষ্ট। দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো, স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকে চাই লওক ধুনীয়া নাজাৰা।
আপোনালোকক ধুনীয়া এটা 360 ভিউ দেখাই লৈছো চাও আহক ওয়াও ইয়া হল পিঙ্কু ভাই চাৰিওফালে মানুহ বছৰৰ শেষ বুলি আজি সকলে বনভোজ খাবলৈ আহিছে ইয়াতে চাই লওক আপোনালোকেও আহিব পাৰিব অনাগত দিনবোৰত ধুনীয়া ঠাই ইফালে এইখন হ'ল ৰাণীঘাটৰ ব্ৰিজ ইয়াত আহি আপোনালোকে ধুনীয়া ফটো উঠক আৰু ফটোবোৰ ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰক ধুনীয়া ৰিলছ বনাব পাৰিব চ' ইয়ালৈ আহিলে ধুনীয়া সুবিধা কৰি দিছে সিহঁতে চ' ব্ৰিজখন বহুত ভালেই লাগিছে বহুত মানুহ ফটো উঠি আছে এতিয়া ময়ো দুটামান উঠি ল'ব লাগিব তো দেখাই আছোঁ আমাৰ আজি হ'ল লোকেল খানা চ' আমি ৰেডিমেড খানা চ' আমি ইয়াতে লৈ আহিছোঁ ধুনীয়াকৈ বনাই কিনে গাহৰি মাংস আৰু এইফালে আছে আমাৰ ৰুটি এইফালে আছে আমাৰ পিঁয়াজ জলকীয়া আৰু মোৰ লগত আছে পিংকু ভাই চ' এতিয়া আমাৰ খানা ষ্টাৰ্ট হৈ যাব অলপ পিছত আমি খাব লাগিব খানাটো এইটো টিপা লাগব মাজত হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা এতিয়া আমাৰ খানা খোৱা হৈ গ'ল এতিয়া যাব লাগিল আৰু গৈ আছোঁ গাড়ী চলাই আছে পিংকু ভাইয়ে আপোনালোক চাইলে ধুনীয়াকৈ যাই থাকোঁতে ধুনীয়া এনেকুৱা ফুলৰ গছ ভিডিঅ' ল'বই নোৱাৰি দেখাই আছোঁ চাই লওঁ 3, 2, 1 go এতিয়া আমি ঘৰ আহি পাই গ'লোঁ চ' আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনে পাৰিলে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব